বিলীন করিলো কতবার তোমার ছবি আঁকিলো রংবোৰত তোমাক বিলীন করিলো অনুভৱ এইয়া চাওক এতিয়া এইটো হৈছে অৰূপ আমাৰ মোৰ বন্ধু হয় অৱনী বৰুৱাৰ বন্ধু অৰূপ জ্যোতি নাথ হেল্ল' মাই ভিউৱাৰ্ছ এইটো গান এটা কৰিলোঁ আমাৰ নিপুৱে গাইছে আমাৰ বহুত ভাল লাগিছে আজি তুমি যে কামটো যে কৰিছা যে বহুত ভাল লাগিছে থেংক ইউ উই আৰ ভেৰি হেপী ফৰ ডেট থেংক ইউ নিপুৱে ইমান ধুনীয়া মিচিয়ৰ এটা ভইচ দিছে মই আচৰিত নিপুৱে খুব বেছি 50টামান গান গাইছে আদি মানুহ নহয় কি পুৰণা মানুহ হয় হয় গান গাই আছে আদিৰ পৰা মোটামুটি 10 বছৰ আগৰ পৰা গান গাই আছে কিন্তু মই যিটো গান লিখিলোঁ সুৰ কৰিলোঁ সেই গানটো নিপুৱে যেনেকৈ গালে মই নিজে আচৰিত কিন্তু মই এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ মই তোমাক 3টা কুৱেশ্যন সুধিম সুধা গানটোৰ কথাখিনি তুমি তোমাৰ মনলৈ কেনেকৈ আহিলে একচুৱেলি আচলতে এইটো প্ৰেম সঁচা কথা ক'ব গ'লে প্ৰেম প্ৰথম মোৰ প্ৰেয়সীক ভাল পাইছিলোঁ প্ৰেয়সী মোৰ প্ৰেমিকা হৈ তেওঁ মোৰ ৱাইফ হ'ল কিন্তু প্ৰেমটো থাকি গ'ল তাৰমানে ৱাইফক লৈ লিখা আৰু নেকি একচুৱেলি ডেফিনেটলি সেই কথাখিনিয়ে মই লিখিলোঁ নিপুৱে ইমান সুন্দৰ উপস্থাপন ৰেকৰ্ডিংটো আজি হৈ গ'ল ন আজি ডাবিং হৈ গ'ল হয় আৰু নিপুৱে ইমান সুন্দৰ ভইচ উপস্থাপন কৰিছে মই আচৰিত ঠিক আছে মই নিপু সোধো এতিয়া নিপু চলাই গৈছোঁ নিপু এইটো গীটাৰ এয়া নিপুৱে লৈ আছে বাৰু নিপুক এটা মই কথা সোধোঁ যে নিপু কেনেকুৱা লাগিলে আজি গাই প্ৰথমতে মই আমাৰ নতুন অসমৰ ভিউৱাৰ্ছক অভিনন্দন জনাইছোঁ আমাৰ এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব চাব আৰু তাৰ পিছতেই মই মেইনলি আমাৰ এই অৰূপ জ্যোতি নাথক দেখাই দিলে ভাল পাম নমস্কাৰ তাক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মই এই গানটোত অকল মানে কণ্ঠশিল্পী হিচাপে হোৱা নাই মই এই গানটোত মই মিউজিকো নিজে কৰিছোঁ গতিকে আল্টিমেটলি মই এটা কথা ক'ব বিচাৰোঁ তোমাৰ ফোনটো চলাই ভাল পাম ফোনটো বাজিয়ে আছে ন কথা নাই মই এই গানটোত মই নিজে মিউজিক মানে সংগীতৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি মই নিজে কৰিছোঁ গোটেইখিনি কনচেপ্টখিনি মই নিজে কৰিছোঁ প্লাছ গোটেইখিনি মই কৰাৰ পিছত এনেধৰণে গীটাৰ লৈ পেলাই কৰিছোঁ আজি গালোঁ গোৱাটোতো মই কি গাইছোঁ মই ক'ব নোৱাৰিম আপোনালোকক অৰূপ দাই ভাল পাইছে আমাৰ মোৰ একদম ক্ল'জ ফ্ৰেণ্ড বুলি ক'লে এইটো দেখাই দিব লাগিব আৰু সাংস্কৃতিক কৰ্মী এইটো মোৰ লগত আমি সদায় কাজিয়া লাগো ধেমালি কৰোঁ চব কৰোঁ ই আছে এনে ভাল পাইছে আৰু আটাইতকৈ মোৰ বেছি ভাল লাগিছে এটা কথাতে যেতিয়া মই গানটো গালোঁ গানটো গোৱাৰ পিছত অৰূপ দাই বাৰে বাৰে সুধি আছিলে আমাৰ যোনটো ষ্টুডিঅ'ত কাম কৰিছিলোঁ ৰেকৰ্ডিষ্টজনক সুধি আছিলে যে গানটো কেনেকুৱা হৈছে দাদা তেতিয়া দাদাজনে এইটো বোলে জুবিন দাই গোৱাহেঁতেন অসমৰ প্ৰত্যেকজন মানুহৰ মোবাইলে ঘৰে ঘৰে থাকিলেহেঁতেন তেতিয়া মোৰ মনত বহুতখিনি ভাল লাগিছে কি কাৰণে কাৰণ যিটো গানত মই সংগীত ব্যৱস্থাপনা কৰিলোঁ সংগীত কৰিছোঁ প্লাছ মই গাইছোঁ কিমান ভাল গাইছোঁ এইটো আপোনালোকে শুনিলে গম পাব যেতিয়া সেই ৰেকৰ্ডিষ্টজনে যেতিয়া তেনেকৈ ক'লে চ' মোৰ কাৰণে তাতকৈ আৰু বেছি সৌভাগ্যৰ কথা হ'ব পাৰে বুলি নাজানো আৰু আমাৰ এজন শুলে এতিয়া মোৰ ৰুমত আমাৰ আছে আমাৰ সাংবাদিক বন্ধু হেমন্ত দা আছে হেমন্ত দাই সম্পূৰ্ণখিনি পাব্লিচিটিৰ ক্ষেত্ৰত গোটেইখিনি কৰিব আপোনালোকে শুনিবলৈ পাব চাগৈ এইবাৰ গতিকে হেমন্ত দা শুলে অলপ তেখেত ৰাতিপুৱা ব্যস্ত থাকিবৰ কাৰণে সোনকালে শুলে গতিকে গানটো শুনিবলৈ ভাল পাব বুলি আশা কৰিলোঁ কিন্তু মোৰ এটা কথা আছে কি তেওঁলোকে চবেই ক'লে তুমি কি ভাবা গানটোক লৈ মানে মোৰ গানটোক লৈ 110% মই ভাবোঁ মানে কি মই যিহেতু ছাকচেছ হ'ম বুলি মই এইকাৰণে ভাবোঁ কাৰণ মই নিজে যিটো কৰিছোঁ সেইটো মই ভাল কৰিছোঁ বুলি মই কোৱা নাই কিন্তু আমি এতিয়ালৈকে যিমানখিনি মানুহক শুনাইছোঁ এজ এ ফ্ৰেণ্ড বুলি ক'লে ভাল হ'ব বুলিয়ে ক'ব পাৰে কিন্তু অকল মই ফ্ৰেণ্ডকে নহয় মই অসমৰ কেইবাজনো মানুহকো সুধিছোঁ যে গানটো কেনেকুৱা হৈছে আৰু আজি যিজন ছিনিয়ৰ দাদাই আমাৰ গানটো ৰেকৰ্ডিঙৰ ক্ষেত্ৰত তেখেত অসমৰ অসীম দাহঁতেতো কৈছেই অসমৰ এজন বিখ্যাত মিউজিক ডাইৰেক্টৰো হয় তেখেত কেইবাজনকো মই গানটো পঠিয়াইছোঁ আমি কাম কৰি থাকোঁতেও মই কেতিয়াবা পঠাই দিওঁ হোৱাটছআপতে এনেকৈ কৰি আছোঁ
গতিকে বাকীখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিম তাৰপিছত আপোনালোকৰ মতামতবিলাক আগবঢ়ালে ভাল পাম গানটো মিউজিকত ঢেৰ কিবা কৰিছোঁ বুলি ক'ব নোৱাৰোঁ গম পাইছে যে মিউজিকত আমি মিউজিক বিশেষ একো কৰাই নাই মানে গানটোৰ শব্দখিনি ইমান ধুনীয়া আৰু মানে যিমানখিনি হৈছে খুব সুন্দৰ হৈছে সুৰটো কথা মানে মেইন বেছ কথাখিনি খুব সুন্দৰ হৈছে কথাখিনি আৰু সুৰটো আৰু বিশেষকৈ নিপই তই যিখিনি গালি একদম খুব সুন্দৰ হৈছে আমি সেইটোৱে মানে হেৰি কৰিছোঁ যাতে আমাৰ অসমবাসী ৰাইজে গানটো আদৰি ল'বই সেইটোৱে খুব সুন্দৰ হৈছে মই সেইটোৱে মানে মই ক'লোঁ অসমবাসী ৰাইজক একদম খুব সুন্দৰ হৈছে মানে এবাৰ হ'লেও শুনিব ৰাইজে ঠিক আছে মই এতিয়া এটা কথা আপোনালোকক সুধিব বিচাৰিম আৰু অৰূপজ্যোতি বৈশ্য আপুনি কওকচোন বাৰু অৰূপজ্যোতি নাথ আমাৰ ৰূপজ্যোতি বৈশ্য বুলি এজন আছিলে তেওঁ বৈশ্য হয় এতিয়া কি হৈছে আমাৰ অৰূপজ্যোতি নাথক মই এতিয়া কুৱেশ্যন এটা সুধিম যে আপোনাৰ গানটোত এনেকুৱা কি বস্তু আছে যে এনেকুৱা ৰাইজে ভাল পাব গানটোত আপোনালোকে ফিল পাব অনুভৱ গানটোত আপোনালোকে প্ৰেম বিচাৰি পাব যদি জীৱনত কাৰোবাক ভাল পাইছে সেই ভাল পোৱাখিনি আপোনালোকক সজীৱ হ'ব যদি গানটো এবাৰ শুনে 7 মিনিটৰ গান বেছি সময় নাই 7 মিনিটত আপোনালোকে গম পাব 7 মিনিট নহয় মোটামুটি 4.5 মিনিট আপোনাৰ মিউজিক এক্সপৰ্ট কৰাৰ পিছত কমি যায় তাৰমানে যি নহওক এই আপোনাৰ 4.5 মিনিটত আপোনালোকে প্ৰেম বিচাৰি পাব চাওক দেই অকল প্ৰেমেই নহয় জীৱনবোধ আছে নে তাত জীৱনবোধ আছে ডেফিনেটলি জীৱনবোধ আছে গানটোত মই যাক ভাল পাওঁ তাক মই ফিল কৰি পেলাই গানটো লিখিছোঁ ধন্যবাদ এতিয়া মই আপোনালোকৰ লগত এজন বন্ধু আছে আপোনালোকৰ ভাইটি আছে মিল্টন বৰুৱা মই এতিয়া সুধিম যে আপুনি গানটোত কেনেকুৱা কি মানে আপোনাৰ যিমানখিনি মই আছিলোঁ গানটো আমাৰ দাদাই লিখাৰ পৰা ধৰি পেলাই সুৰ দিয়ালৈকে মই নিজে আছিলোঁ আৰু আজি আপোনাৰ ইভেন ডাবিং কৰালৈকে নিজে আছোঁ নিপই গানটো গাইছে খুব সুন্দৰ হৈছে মই আপোনাক ক'লোৱেই অকণমান আগতে যে এই গানটো যদি নিপই ইমানখিনি সুন্দৰকৈ গাইছে এইটো অসমবাসীয়ে অসমৰ ৰাইজেতো গানটো শুনিব বা অট'মেটিকেলি শুনিব লগা হ'ব ইমান ধুনীয়াকৈ গাইছে আৰু মিউজিক ইমান ধুনীয়াকৈ কৰিছে আৰু শুনা গানটোত শুনিবলগীয়া কি আছে কিবা আছে নেকি স্পেচিয়েলিটি কিবা আছে নেকি বিশেষকৈ মানে আপোনাৰ এইটো এটা হেৰিয়ৰ গান হয় মানে একচুৱেলি প্ৰেমৰ গানেই হয় বস্তুটো সেইটো যদি মই বুজাবলৈ মানে মোৰ অলপ দিগদাৰ হয় এই আপুনি যদি চাই মোৰ হাততে এনেকুৱা দিছিলে এইটো হয় আপোনালোকৰ ৰুমতে আহিছোঁ আপোনালোকৰ ৰুমতে আহিলে আমি বুজাবলৈ অলপ দিগদাৰ হৈছে কিন্তু মানে এই গানটো শুনিলে মোৰ গোটেইখিনি মানে ইম'চনেল হৈ যায় বস্তুটো কিন্তু খুব সুন্দৰ হৈছে অৰুণোদয়ে যি ধৰণে গানটো লিখিলে কথাখিনি মানে আপোনাৰ বহুত ষ্ট্ৰং হৈছে আৰু সেইমতে নিপয়ে গানটো একদম সুন্দৰ একদম ধুনীয়াকৈ খাজ বহাই গানটো একদম মানে গানটো এনেকৈ নিপয়ে বনালে যিটো একচুৱেলি গান এটা লিখিলে বুলি নহয় তাতে আকৌ আপোনাৰ গায়কীটো আছে গায়কীটো সুৰটো তাত হয় বাৰু মানে জেগাই বহাই পেলাই গাব লাগেতো নিপয়ে খুব সুন্দৰ গালে গানটো ঠিক আছে আপুনি এটা প্ৰশ্ন কওকচোন আপোনাৰ গায়কক এটা প্ৰশ্ন কওক যে আপোনাৰ নিজৰ মতে এটা প্ৰশ্ন কওকচোন গানটো কেনেকুৱা হ'ব বুলি আপুনি এটা প্ৰশ্ন কৰক এইটো মই সুধিব লগা তেনেকুৱা একচুৱেলি নাই গানটো সুন্দৰ হ'ব ঠিক আছে মই সোধো বাৰু আমাৰ নতুন অসম 24/7 ফালৰ পৰা আমি এটা কুৱেশ্যন কৰিছোঁ নিপু বৰা আপুনি বেয়া নাপাব যে আপোনাৰ গানটোত কি এনেকুৱা এটা বস্তু আছে যে অসমবাসীয়ে আপোনাক আদৰি ল'ব নহয় এনেকুৱা ধৰণৰ কথা নহয় মই গান আগতেও কৰিছোঁ এই গানটোতে যে মোক অসমবাসীয়ে আদৰি ল'ব এনেকুৱা ধৰণৰ কথা নহয় কিন্তু এই গানটোত এনেকুৱা এটা বস্তু আছে অনুভূতি প্ৰেম বিষাদ গোটেইকেইটা বস্তু আছে ঠিক আছে থেংক ইউ প্ৰেম বিষাদ গোটেইখিনি বস্তু আছে আপুনি এটা আচৰিত হ'ব হয়তো মোৰ জীৱনৰ এইটো প্ৰথম গান য'ত মই মিউজিক কৰিছোঁ সুদীপ্ত দাহঁত আছে আমাৰ কুকিল দাহঁত আছে বহুতখিনি হেল্প কৰিছে আজি অসীম দাই হেল্প কৰিছে প্ৰদীপ দা আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা মই এতিয়া কথাটো কৈ দিবলৈ মন যোৱা নাই কিন্তু আমাৰ হেমন্ত দা আছে আমাৰ আটাইতকৈ ডাঙৰ বস্তু এটা আছে যি আজি মোৰ এই ইণ্টাৰভিউটো লৈ আছে এইটো ডাবল বস্তু নামটো কম নেকি সেইটো মনিদা লাভ নহয় নাম নকওঁ
কাৰণ তেখেতৰ যিটো তেখেত এইটো চেনেলৰ মালিক কথা স্বত্বাধিকাৰী, গতিকে তেখেতক আমি তেনেকৈ উপস্থাপন কৰিবলৈ বিচৰা নাই। চ' অৱনীদাৰ গোটেইখিনি বস্তু অৱনীদা মোৰ লগত সদায় আছে, আছিল, আছে আৰু থাকিব চাগৈ। গতিকে মই এইকাৰণেই ক'ব বিচাৰোঁ যে মানুহে ভাল পাব এইকাৰণে মই এটা কথাই ক'লোঁ যে গানটো যেতিয়া মই ডাবিং কৰি আছিলোঁ, যেতিয়া অৰূপদাই বাৰে বাৰে সুধিছিল দাদা লিৰিক্স ভাল হৈছেনে, টিউন ভাল হৈছেনে, মিউজিক ভাল হৈছেনে, তেতিয়া মোকো লাষ্টত এবাৰ ক'লে যে বা তেখেত থাকোঁতেও কৈছে এইটো নিপুৱে গোৱাতকৈও যদি জুবিন দাই যদি গালেহেঁতেন আজি এই গানটো প্ৰত্যেকজন অসমৰ মানুহৰ মোবাইলে থাকিলে। গতিকে সেইটো মই গানটো গোৱাহেঁতেনো তাই মোৰ এচিভমেণ্টটো ময়ে পালোহেঁতেন, কাৰণ আল্টিমেটলি মই মিউজিকো কৰিছোঁ, তাৰ এচিভমেণ্টটো ময়ে পালোহেঁতেন। গতিকে মই এচিভমেণ্টত যাব বিচৰা নাই। মই এটাই আশা কৰিছোঁ গানটো আপোনালোকে শুনক, ভাল পাব আৰু শুনি ভাল পোৱা এটা গীত। আজি মিল্টনক মই আজি বচপনৰ পৰা সৰুৰ পৰা পোৱা বস্তুতে আজি অকল কেমেৰাৰ সন্মুখতে নহয়, বাৰে বাৰে কৈ আছে যে আজি ভাল গান এটা কৰিছ। আজি হেমন্তৰাৰ লগত শুই আছে, হেমন্তৰা আজিলৈকে কোৱা নাই যে তই ভাল কৰিছ, আজি ভাল লাগিছে, মোৰো ভাল লাগিছে। আৰু এইকাৰণে মই বহুত এক্সাইটেড হৈ আছিলোঁ আৰু হয়তো চাগে কিমান পাৰিছোঁ নাজানো, কামে মন গ'লে আকৌ ভুল শুদ্ধ কৰিবৰ কাৰণে কৰিব পাৰোঁ, কিবা চেষ্টা কৰোঁ। গতিকে আশা কৰোঁ আদৰি ল'ব আপোনালোকে। খৰা শেৱালি বুলি আমাৰ এলবামখন ওলাই আছে সোনকালে। ভালকে ক'লে ভাল লাগিব আৰু এবাৰ কৈ দিয়া তুমি। খৰা শেৱালি অৰূপজ্যোতি নাথৰ কথা সুৰেৰে, এতিয়া মই কি বুলি ক'ম, মোৰ সংগীত আৰু কণ্ঠৰে মই কৈছোঁ সংগীত নিপুৰ, গীত নিপুৰ কণ্ঠ আৰু লগতে সংগীত আৰু গোটেই বস্তুটোত আছে আমাৰ মিল্টন, অৱনীদা, হেমন্ত দা ব্যৱস্থাপনা আৰু আমাৰ পাহি বজাইছে, ধুনীয়াকৈ পাহি বজাইছে, আমাৰ প্ৰদীপ দা পাহি বজাইছে সুন্দৰকৈ। আমি মিক্সিং কৰিম মুম্বাই, দেৱোত্তম দা মুম্বাইতে হয়, আমি তাতে কৰিম বুলি ভাবিছোঁ। গতিকে অসীমদাৰ তাত ষ্টুডিঅ' ওৱানত আমি ৰেকৰ্ডিং কৰিলোঁ, ডাবিং আমি কেইবাঠাইতো কৰা হৈছে, কামখিনি বহুত জেগাত কৰা হৈছে মেনুৱেলৰ কাৰণে। অসীমদাৰ তাতে মই এতিয়া এটা প্ৰশ্ন কৰিম যে আপোনালোকে গানটো বনালে, ঠিক আছে, আমাৰ গীতিকাৰ কি কয়, গীতিকাৰ আপুনি অৰূপ আছে এতিয়া, আপুনি অসমবাসী ৰাইজৰ পৰা কেনেকুৱা এটা সঁহাৰি বিচাৰে? মই এটাই বিচাৰোঁ অসমবাসী ৰাইজে মোৰ গানটো শুনক, নিপুৰ কণ্ঠ শুনক। নিপুৰ উদীয়মান শিল্পী, নিপুৰ কণ্ঠ খুব মিচিয়ৰ্ড, নিপুৰ কণ্ঠ শুনক। আৰু লগতে মই যিটো সুৰ কৰিছোঁ, কথা লিখিছোঁ, সেইটোতো শুনিবই লগতে, কিন্তু নিপুৰ মই কণ্ঠ শুনিব একেবাৰে ধন্যবাদ। নতুন অসম 24/7 ফালৰ পৰা মই আপোনাক ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ গোটেই গ্ৰুপটোক দিছোঁ। কিন্তু মই এতিয়া আপোনালোকৰ শ্ৰোতা হিচাপে এজন মানুহ ইয়াত ৰখি আছে, মিল্টন বৰুৱা। মই এটা কুৱেশ্যন কৰিম, আপোনালোকৰ প্ৰশ্ন কৰিম যে মিল্টন বৰুৱা, এক মিনিট, আপোনালোকৰ মিল্টন বৰুৱা, আপুনি এতিয়া কওকচোন বাৰু আপোনাৰ গানটোৰ ওপৰত আপোনাৰ কেনেকুৱা এটা কি হৈছে, ভিউটো কওক আপুনি। মই আপোনাৰ ভিডিঅ'টো আপোনাক কৈছে আগত, মানে গানটো যদি অসমবাসী ৰাইজে এপাক হ'লেও মানে আপোনাৰ ডাইৰেক্ট নহ'লে ইফালৰ পৰা সিফালৰ পৰা শ্বেয়াৰটো চবেই কৰিবই, শুনি চালে গম পাব যে সেইটো গানটো ভাল হৈছে নে, মানে এইটো ডেফিনেটলি ভাল হৈছে, মই এইটোৱে ক'লোঁ। আৰু গানটোত মই মানে উত্তৰপূৰ্ণভাৱে ষ্টাৰ্টিং পৰা লাষ্টলৈকে মই জড়িত আছোঁ, খুব সুন্দৰ হৈছে। মই আপোনালোকৰ চেনেলত নহয় সোধক, আপোনাক এটা মই প্ৰশ্ন কৰি আছোঁ যে অগতানুগতিক হ'ব নাই নে কিবা বেলেগ হ'ব? নতুন টেষ্ট ল'বনে অসমবাসী ৰাইজে? অসমবাসী ৰাইজে নতুন বাৰ্তা পাব টেষ্ট, মানে এইটো মই ক'লোঁ ন বেলেগ এটা। আৰু আপুনি শ্ৰোতা হিচাপে কওক, আপুনি নিজে আছে ষ্টুডিঅ'ত, গানটোত ষ্টুডিঅ'ত মই আজি নিজেও আছোঁ, আৰু আগতে লিখা পৰা ধৰিবলৈ আমাৰ দাদাই লিখাৰ পৰা আৰু সুৰ দিয়াৰ পৰা দাদাই সুৰ দিছে তেতিয়াৰ পৰা আজি ডাবিং হোৱালৈকে মই তাতে আছোঁ। কিন্তু এতিয়া মই শ্ৰোতা হিচাপে মই কৈছোঁ খুব সুন্দৰ হৈছে আৰু নিপুৱে খুব ধুনীয়া গাইছে গানটো, ইমানখিনি মই ক'লোঁ। এতিয়া মই আপোনালোকক সুধিম যে নতুন অসম 24/7 আপুনি কি বুলি ক'ব? আপোনালোকলৈ আপুনি আহি আজি আমাক যিখিনি মানে সুধিলে বা যিখিনি আমাৰ পৰা ল'লে, ইণ্টাৰভিউ ল'লে, সেইটো কাৰণে আপোনাক অসমবাসী ৰাইজক বা আপোনাকো থেংক ইউ আপোনাৰ ফালৰ পৰা ধন্যবাদ বাৰু। কিন্তু এতিয়া আমাৰ গায়ক আছে, গায়ক নিপু বৰা। নিপু বৰা কি ক'ব নতুন অসম 24 মোৰ চেনেলটো, আমাৰ চেনেলক কি ক'ব আপুনি? নতুন অসম আগুৱাই যাওক,
মানুহে আদৰি লওক। আমাৰ গানটো আদৰি লোৱাৰ ধৰণেই, কাৰণ আগতে মই অৰূপ দাৰ এটা গান কৰিছিলোঁ, তোমাৰ চকু, ইউটিউবত পাব। মোৰ নামটো গীত নিপু বুলি চাৰ্চ কৰিলে এইবিলাক গীত শুনিবলৈ পাব। হয় হয় ধন্যবাদ। গতিকে নতুন অসমৰ জৰিয়তে সেই গীতবিলাক আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। হয়। গতিকে এটা কথাই ক'ম, নতুন অসম চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰক, প্ৰথমতে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু মানুহৰ মাজলৈ আগবঢ়াই দিয়ক। আমাৰ দৰে যিখিনি, আমিতো ছিনিয়ৰ বুলি নকওঁ, আমি কাম কৰি আছোঁ, কাম কৰিছোঁ নতুন। আমাৰ দৰে নতুন নতুন বহুত প্ৰতিভা লুকাই আছে, প্ৰতিভাখিনি আগবঢ়াই দিব। আমাৰ দাদাজন শুই গ'ল এতিয়া, তেখেত অলপ ব্যস্ত আছিলে। হেমন্তদা থকাতে, হেমন্তদা এজন পৰিশ্ৰম আৰু গতিকে তেখেত থকাহেঁতেনো ভাল লাগিলে। গানটোত এটা সাংঘাতিক বস্তু এটা আছে, গানটো আপোনালোকে শুনিলে গম পাব। ঠিক আছে বাৰু, ধন্যবাদ। গানটো এটা আমিতো হৈছোঁ বহুত সৰু মানুহ, তথাপিও এতিয়া কথা এটা কৈছোঁ যে আমাৰ লগত আছে হেৰি আছে আৰু গীতিকাৰ, সুৰকাৰ। মই এতিয়া আমাৰ চেনেলটোৰ কথা কি ক'ব? নতুন অসম 24/7 আপোনাৰ ওচৰলৈ আহিলোঁ, আপোনালোকক এনেকৈ আজি ঘৰুৱাভাৱে লগ পালোঁ। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একদম ঘৰুৱাভাৱে লগ পাইছোঁ, সেইকাৰণে আপোনালোকে কি ক'ব আপুনি ক'লে ভাল লাগিব। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপোনাৰ চেনেল আগবাঢ়ি যাওক। আৰু মই বিশেষকৈ এটা কথা ক'ব বিচাৰোঁ যে এই চেনেলটোৱে আমাৰ অসমত যি পৰিস্থিতি চলি আছে, সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁলোকে কাম কৰক, আগুৱাই যাওক। লগতে মই মোৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ এটা কথা কৈছোঁ। হয়, 2 লাইন গান আমি গাই আমি আপোনাৰ অনুষ্ঠানটো আপোনাৰ সেইটো মই গালে বহুত ভাল পাম, গাওকচোন। মই নিজে নাগাওঁ, আমি গীত নিপু আৰু মই নিজে নিপু আৰু আপোনালোকে গালে গাওক। গীটাৰ নহয়, কি বৰ্ডখন ধৰিম। ঠিক আছে। আমাৰ এইটো কাটিং চিষ্টেমটো নাই আমাৰ চেনেলত, কিন্তু আপুনি এটা কাম কৰক, আপুনি এটা গান গাই দিয়ক, আমাৰ ভাল লাগিব। ঠিক আছে, আমি গানটো 2 লাইন গাই দিওঁ। হয়, গীত নিপুৱে কিচিও ধৰিছে, আপুনি দেখিছে। হয়, আমি 2 লাইন ধৰি লওঁ, ধৰি পেলাই আমি অনুষ্ঠানটো সামৰিম আৰু এটা মই ডাবল গান গাই আছোঁ, ঠিক। হেৰি দিয়ক, আপোনালোকে ইয়াত গাব নেকি গোটেইকেইটাই? গাম বুলি ভাবিছোঁ। থেংক ইউ, ধন্যবাদ। এইটো দিয়ক, আপোনালোকে গাওক। আমাৰ হাতত সময় কম, গতিকে আপোনালোকে যদি সোনকালে গায়। কতবাৰ তোমাৰ কথা পাতো, মৰম কিমান গভীৰ আমাৰ, তুমি জানো শৰতৰ শেৱালিবোৰ গৰকি গৰা, কাহানিও তুমি শৰতৰ শেৱালি। মই আহিছিলোঁ অলপ আগতে, নিপু বৰা, গীত নিপু, মিল্টন বৰুৱা, অৰূপজ্যোতি নাথ, তেওঁলোকৰ ওচৰলৈ আহিছিলোঁ। তেওঁলোকে নতুন গান এটা বনাইছিলে, বনোৱাত মই তাত আহি পালোহি। পাই লৈ তেওঁলোকক এতিয়া সুধিলোঁ কিছুমান প্ৰশ্ন, আপোনালোকে গম পালে। আৰু ধন্যবাদ, মোৰ চেনেলটো চোৱাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ।